बाक्सा जिल्लानि मुसुलपुराव बिटिआरनि गाहाय खुंगिरि प्रमद बर'नि आगान। बीटीसी बिसायख'थियाव नांगौबादि बिबांनि मासि आवग्रिनानै सरकार दागोन। एमएलए जलेन दैमारी आरो एमएलए लरेन्स इस्लारिमोनखौ बीटीसी बिसायख'थियाव मोननै बियाबाव बिजाथि सायख'नाय जादों होनना फोरमायदों प्रमद बर' बिथाङा। बीटीसीनि हाग्रा बिफानाव थिसननायाव जेबो रोखोमनि जेंना नुजाथियाखै, बेयो ससियेल मिडियायाव ओंखारनाय बाथ्रासो होनना गोख्रों रावजों बुंथियो प्रमद बर' बिथाङा। सब ইয়াৰ কাৰণে কোনবা যেতিয়া চ্যালেঞ্জ কৰিব তেতিয়া গম পাব। আদারওয়াইজ আমি আমাৰ তৰফৰ পৰা আমি সিএসবিক দায়িত্ব দিছিলো। সিএসবিয়ে খুব সুন্দৰকৈ সিলেকশন প্ৰসেসটো কৰি আকৌ চৰকাৰক দিছে, চৰকাৰে এপইন্টমেন্ট দিছে। আমাৰ নজৰত বা আমি জানাত তেনেকুৱা নাই। সোশ্যাল মিডিয়াবিলাক লিখা মেলা কৰিছে, যিটো পইণ্ট পাইছো আমি সেইটো ক্ৰছ চেক কৰিছো। যেতিয়াই কিবা এটা পইণ্ট পাইছো আমি লগে লগে সিএসবিক পঠাইছো ক্ৰছ চেক কৰিবলৈ। এতিয়ালৈকে তেনেকা একো ঘটনা আমি পোৱা নাই। हाग्रामा महिलारी आरो प्रमद बर'आ सासेया गुबुन सासेखौ सोंखारिनाय सावरायनाय थासारिया राजखान्थियाव थाखायो। बबेया सैथो बबे नंखाय बेखौ रायजोफोरा बिसार खालामगोन। আপোনালোকেই ক'ব লাগে এই কথাবিলাক। আমিতো কমে, আমি এজনে আনজনকতো কৈ হৈ থাকে ৰাজনীতিত, কিন্তু আসল এনালাইচিছটো আহিব আপোনালোকৰ পৰা। এই কাৰণে কৈছে ফ'ৰ্থ পিলাৰে যিটো ক'ব সেইটো মানুহবিলাক চাই। ৰাতিপুৱা কিছুমান মানুহ আছে পেপাৰ পঢ়িব নাপালে বেয়া লাগি থাকে, কিছুমান মানুহ গধূলি কামৰ পৰা যাই পেলাই টিভি চাব নাপালে মানে বেয়া লাগে। গতিকে ফ'ৰ্থ পিলাৰহে ক'ব লাগিব ভাল হৈছে না বেয়া হৈছে। आरो 26 आगस्टनि उनाव नैथि खोलोबनि बिजाथिनि मुं फारिलाइखौ फोसावगोन इउपिपिएल दोलोआ। नाथाय बबे बियाबाव बिसायख'थि गेलेगोन बेखौ रोखा बुङाखिसै प्रमद बर' बिथाङा। কৰিম লাহে লাহেকৈ, চবৰো অলপ প্ৰিপাৰেশ্যন চলি আছে আৰু আমাৰ ছাৰ্ভেৰ আধাৰত আমিও কেণ্ডিডেট ৰেডি কৰি থৈছোঁ। লাহেকৈ সময় অহাৰ লগে লগে ডিক্লেয়াৰ কৰিম। বিধায়ককো দিয়া যাব, যুৱ বিধায়ক আছে কাউন্সিল। আমাৰ এছেম্বলিৰ এক্সপিৰিয়েঞ্চ আৰু কাউন্সিলৰ এক্সপিৰিয়েঞ্চ ভৱিষ্যতৰ সময়ত তেখেতসকলক কাম কৰাত আৰু ভাল সহায় কৰিব। এইটো এতিয়ালৈকে আমি তেনেকুৱা একো নাজানো, কাৰণ আমি যিটো আমাৰ কোৰ কমিটি সেইটো কৰি থাকে আৰু লাষ্ট মুহূৰ্তৰ এটা মিটিং হয় ডিক্লাৰেশ্যনৰ আগত। চ' ছাৰ্ভেৰ আধাৰত কোৰ কমিটিয়ে বনাই থৈ দিয়ে। যেতিয়া আমি আলোচনা কৰিম, আমি 26ত আলোচনা কৰিম, তেতিয়া আপোনালোকে গম পায়, আপোনালোকে চাওক, পলিটিক্সটো তেনেকুৱা বিভিন্ন কিবা এজেণ্ডাবিলাক লৈ পেলাই কৰা হয় বা বিভিন্ন পইণ্টবিলাক কনচিডাৰ কৰা হয়। চ' গতিকে আজি যি ব্যক্তিয়ে য'ত কাম কৰিবলৈ ভাল পায় বা যি ব্যক্তিজনক য'ত মানুহবিলাকে ভাল পায়, বিভিন্ন ফেক্টৰবিলাক ইয়াত লোৱা হয়। আৰু সেইকাৰণে যিজনৰ অলপমান ভাল পাব্লিকৰ লগত বা সেই অঞ্চলৰ লগত সেই ব্যক্তিবিলাকক চিলেকশ্যন কৰা হয়। গতিকে আজি তাত কেতিয়াবা মন্ত্ৰীৰো নাম আহে, কেতিয়াবা এমএলএৰো নাম আহে, সেইটো আহিব পাৰে, কাৰণ এটাই দল। তো সেই দলত কোনোবাই মন্ত্ৰী হৈ আছে, এমএলএ হৈ আছে, বিভিন্ন এমপি হৈ আছে, ইয়াৰ ভিতৰতে মানুহবিলাক আহি থাকিব। শেহতীয়াভাৱে আপোনালোকে বন বিভাগৰ কেইবাটাও পষ্টত চাকৰি নিযুক্তি দিলে, কিন্তু এটা বাতৰি ওলাইছে যে বন বিভাগৰ নিযুক্তিৰ ক্ষেত্ৰত বৃহৎ কেলেংকাৰী। চাওক, ইয়াৰ কাৰণে কোনোবা যেতিয়া চ্যালেঞ্জ কৰিব তেতিয়া গম পাব। আদাৰৱাইজ আমি আমাৰ তৰফৰ পৰা আমি সিএসবিক দায়িত্ব দিছিলোঁ। সিএসবিয়ে খুব সুন্দৰকৈ সিলেকশন প্ৰসেসটো কৰি আকৌ চৰকাৰক দিছে, চৰকাৰে এপইন্টমেন্ট দিছে। আমাৰ নজৰত বা আমি জানাত তেনেকুৱা নাই। সোশ্যাল মিডিয়াবিলাক লিখা মেলা কৰিছে, যিটো পইণ্ট পাইছো আমি সেইটো ক্ৰছ চেক কৰিছোঁ। যেতিয়াই কিবা এটা পইণ্ট পাইছো আমি লগে লগে সিএসবিক পঠাইছো ক্ৰছ চেক কৰিবলৈ। এতিয়ালৈকে তেনেকা একো ঘটনা আমি পোৱা নাই। একদম পুৰা পাব, ইয়াত কোনো সন্দেহ নাই। আপোনালোকে হয়তো জানে যে আজি আমাৰ প্ৰতি মানুহৰ যিটো মৰম সেইটো মই দেখিবলৈ পাইছোঁ, আৰু সেইকাৰণে আমাৰ বিশ্বাস যে আগন্তুক নিৰ্বাচনত একক সংখ্যা গৰিষ্ঠতা পাব, এইটো নিশ্চিত। ছাৰ, মুখ্যমন্ত্ৰী এটা কথা কৈছে, প্ৰমোদ বৰৰ নেতৃত্বত শান্তি হৈছে, কিন্তু হাগ্ৰামাৰ মহিলাৰ দিনত বম ফুটিছিল, গুলীয়াগুলি হৈছিল। কি ক'ব আচলতে আপোনাৰ প্ৰতিক্ৰিয়া কি? আপোনালোকেই ক'ব লাগে এই কথাবিলাক। আমিতো কমে, আমি এজনে আনজনকতো কৈ হৈ থাকে ৰাজনীতিত, কিন্তু আসল এনালাইচিছটো আহিব আপোনালোকৰ পৰা। এই কাৰণে কৈছে ফ'ৰ্থ পিলাৰে যিটো ক'ব সেইটো মানুহবিলাক চাই। ৰাতিপুৱা কিছুমান মানুহ আছে পেপাৰ পঢ়িব নাপালে বেয়া লাগি থাকে, কিছুমান মানুহ গধূলি কামৰ পৰা যাই পেলাই টিভি চাব নাপালে মানে বেয়া লাগে। গতিকে ফ'ৰ্থ পিলাৰহে ক'ব লাগিব ভাল হৈছে না বেয়া হৈছে।
এতিয়ালৈকে ক'ৰ কমিটিয়ে যিটো কৰে সেইটোৱে কৰিম।